कैमरा रेडी कर हे কি হে তো তিরিতে বলে বলে গেলে বিয়া পাতা সাইচিটি বিয়া করবা নরা হে তাপাক ভাল পাই থাকা জিও পিপলে আনছা এটা পাও মজা বেটা আৰু এটা বিয়া পাতবি যা এরা ক্যামেরা দিছি নমস্কাৰ কোন প্ৰথমে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছা যাচিলোঁ আৰু আমাৰ জেকে নিউজলৈ স্বাগতম জনাইছোঁ আজি আমি দুজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ সেই দুজন হ'ল বিপিএফ দলৰ দলীয় কৰ্মচাৰী থানেশ্বৰ বসুমতাৰী আৰু বিজেপি দলৰ হেমন্ত বিশ্ব শৰ্মাৰ একদম অতপ্ৰতভাৱে হেমন্ত বিশ্ব শৰ্মাৰ লগত অতপ্ৰতভাৱে জড়িত থকা দলৰাম শৰ্মাদেৱ প্ৰথমে মই হাগ্ৰাম মহিলাৰীৰ থানেশ্বৰ বিপিএফ দলৰ থানেশ্বৰ বসুমতাৰীক আহিবলৈ অনুৰোধ জনালোঁ ওইছি হ্যাঁ এনে বাকি ভাল ভাল একদম ভাল পুরা ভাল ঠিক আছে আৰু দ্বিতীয়তে মই বিজেপি হেমন্ত বিশ্ব শৰ্মাৰ সহযোগী কৰ্মচাৰী অতপ্ৰতভাৱে জড়িত থকা কৰ্মচাৰী তেওঁক মাতিবলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পূৰ্ব আপুনি পূৰ্বা বুজিছিলে ঠিক আছে এক কিয় মাতছা নহয় নহয় ইয়াক মাতলি মই ষ্টুডিঅত না কিটো কথা মই ক'ব লাগে আপুনি কৈছে আমাৰ ছাৰৰ বিপৰীত মানুহ নহয় এটা আমাৰ ছাৰৰ আমাৰ মই মাজত আছো না টেনচন নলবি সেইটো কথা নহয় ইয়াক মাতে যদি মোক কিয় মাতছি এটা কিবা বেলেগ আলোচনা আমি চৰকাৰৰ বিষয়ে আলোচনা কৰিম আপোনালোকক কাজিয়া লাগে বাহিৰত যাব কাজিয়া লাগে এটা বৰ্তমান একো নাই টেনচন নাই কেম্বা দেখি আছে তোক কেনে দেখি ৰ'ব এটা বাদ দি এইবিলাক এটা আমি আলোচনা কৰিম প্ৰথমতে আপোনাক সুধিব ওলাইছোঁ বৰ্তমান যিহেতু পৰিস্থিতি বেলেগ বেলেগ চলি আছে আৰু অসমত বৰ্তমান প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ কৰি বৰ্তমান নিৰ্বাচন শেষ হৈ গ'ল এতিয়া তাৰমানে চৰকাৰ কোনে গঠন কৰিব আপোনাৰ কিবা সমীক্ষা জানিব পাৰিম নেকি মোৰ মানে অধিক সমীক্ষা মানে কি চৰকাৰ বা আমাৰে হ'ব সেইটো হ'ব নৰে চৰকাৰ আমাৰ হেমন্ত ছাৰৰ হবাই লাগব চৰকাৰ হাগ্ৰামা ছাৰ হ'বই পাৰে সেইটো কোনো হ'ব নৰে মই ষ্টুডিঅত আহিবা নালগি ৰ'ব আপুনি যে কৈছি হাগ্ৰামা ছাৰৰ চৰকাৰ হ'ব হাগ্ৰামা ছাৰে কি কৰ্ম কৰিছে বৰ্তমানক লৈ কি কাম কৰিছে কাম নৰা কৰিছে একো কৰা নাই আমাৰ ছাৰে কি কৰিছে সুধক মোক আমি আপুনি মোক সুধক হা মোক সুধক প্ৰথমবাৰে জানো হা এই দলংগিলা যে পাক্কা বনাইছে কাই বনাইছে ছাৰে আমাৰ ছাৰে ৰ'ব আপোনাক ক'বা চান্স দিম আপুনি মনে মনে থাকক আপুনি অলপ বেছি বকছি আপুনি কওক এই দলংগিলা আমাৰ ছাৰে পুৰা পাক্কা কৰি দিছে আৰু এই লেট্ৰিন বাথৰুম ডাইনালুম টিনপাত সব ঘৰে ঘৰে লগাই দিছে দিছে কাগজ লগাইছে ডাইনালুম টিনপাত দিছে কাগজ তাৰমানে আপোনাৰ মতে চৰকাৰ আপোনাৰ আমাৰ চৰকাৰ হ'ব নৰে আপুনি মনে মনে থাকক খুব বকি আছে আপুনি বেছি কৈছে অলপ আপোনাক পাছত সুধিম নাই আপোনাক পাছত সুধিম এতিয়া আপুনি কওক আপুনি চৰকাৰৰ বৰ্তমান এওঁ কৈছে এওঁ চৰকাৰে বিপিএফ দলৰ হ'ব হাগ্ৰামা মহিলাৰীৰ হ'ব আপুনি কি কয় চৰকাৰ আমাৰ হেমন্ত ছাৰৰ হ'বই 100% চিয়ৰ আমাৰ চৰকাৰ আমাৰ হ'ব 100% 100% নহয় নহয় আমাৰ 100% চিয়ৰ আছে কিন্তু 100% চিয়ৰ আছে চিয়ৰ এই আপুনি মনে মনে থাকক আপোনাক ক'ব চান্স দিম আমাৰ হেমন্ত ছাৰে বহুত ৰাইজৰ কাৰণে ভাল কাম কৰি আছে যেনে বৰ্তমান বিজেপি চৰকাৰ হয়নে নহয় বৰ্তমান আমাৰ ফ্ৰীত বিনামূল্যে চাউল দি আছে কেৰাচি দি আছে আটা দি আছে ঘুম দি আছে এইবিলাক সকলো বস্তু আমাক দি আছে লগতে আমাৰ নিবনুৱাসকলক সংস্থাপন দি আছে এইবিলাক আমাক কোনে কৰি আছে হেমন্ত ছাৰে কৰি আছে গতিকে হেমন্ত ছাৰে ভাল কাম কৰি আছে অৱশ্যে হৈ হেমন্ত ছাৰে ভাল কাম এতিয়া আপোনাৰ মতে চৰকাৰ আপোনাৰ হ'ব আমাৰ চৰকাৰ আমাৰ ঠিক আছে কৈছি ৰহে আপুনি মনে মনে থাকক আপুনি অলপ বেছি বকছি ৰ'ব ইয়াতে আপোনালোক কাজিয়া লাগিব মাতা নাই অলপ ভালকৈ থাকক এতিয়া মোক এটা কথা কওক এতিয়া বৰ্তমান যি কৰোণা মহামাৰী চলি আছে এই কৰোণা মহামাৰী আপোনাৰ চৰকাৰে সহায় কৰিছে না এওঁ চৰকাৰে সহায় কৰিছে আই কিমান সহায় কৰিছে সেইটো আমাক কৈ দিয়ক আমি হস্পিটেলত মোক প্ৰথমতে ৰ'ব এটা কওক তুমি প্ৰথমতে আমাৰ ছাৰে এই যে ষ্টেট বেংকত
একাউণ্ট খুলি আছে জিৰ' বেলেঞ্চৰ একাউণ্ট খুলি আছে সেইবিলাকত টকা কোনে দি আছে আমাৰ ছাৰে দি আছে আমাৰ পৰা কাঢ়ি নিছে আমাৰ ছাৰে দি আছে এই যে বৰ্তমান কৰোণা ৰোগত বহুত আক্ৰান্ত হৈ আছে যুৱক যুৱতীসকল তেওঁলোকক কোনে চিকিৎসা কৰিছে আমাৰ ছাৰে কৰি আছে গতিকে চৰকাৰ আমাৰ Fix. কৰোণাত সহায় কৰিলে চৰকাৰ আপোনাৰ চৰকাৰ আৰু আপুনি কি ক'ব কি কৰিছে তাহো এনে এগুলো কইছি আমার সরকারে আমার সরকারে হসপিটালত পুরা অক্সিজেন পুরা ব্যবস্থা করেছে হ্যাঁ বিছনা যিমান লাগে সিমান দিছি করোনা রোগী ফেলে নতুনকে বানাও দিছি নতুনকে বানাও দিছে কাঠৰ হলেও দিছি সেইটো কথা নহয় ৰ'ব 1 মিনিট বেছি বকি আছে আপুনি কিন্তু নহয় 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 মই বেছি কনাই এখাতে বেছি কৰি আছে এই আপনি বেশি করছে আপনি বেছি করছে কি বেছি কি বেছি আপনার লগে থাকক আপনি বহক আপনি আপনার লগে খালে খাই যাব মই যাম এনেকে থাকলি আপনি বহক কি জায়গা লব খুব বেছি বকি আছে আপনার ও স্যার মারছি মারছি সিয়ে তিরি মরদর কাইজা লাগবা আইছা নাকি তে কিহে বেছি দুয়া অলপ ভালকে থাকক কথা বেয়া হৈ যাব নহলি আপনি যেতিয়াৰ পৰা খুব কৈ আছে চৰকাৰ আপোনাৰ ইমানে আপনি চৰকাৰখন কিনি নাছি নাকি নহয় জনসাধাৰণে বিজেপি চৰকাৰ সমৰ্থন কৰে গতিকে আমাৰ বিজেপি চৰকাৰৰে এওঁ কৈছে এওঁ চৰকাৰ আপুনি কৈছে চৰকাৰটো এখানে হ'ব লাগব দুখান কেনেকে হ'ব সরকার আমার মাতছো কিবা কৰবা আইছি কিবা কৰবা ষ্টুডিঅ'ত মাতছো এটা কথা পাতা তাহোন মাৰা মাৰিলে মোকো মাৰে ইয়ে চালা এই কেমেৰা নকওঁ দেখা নকৰো